নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। বন্ধু বান্ধৱীসকল, সাধাৰণতে আজিকালি কি হৈছে বন্ধু বান্ধৱীসকল, আজিকালি গৰু হাল, আজিকালি গৰুৱে মৰণা মৰা নাইকিয়া হৈছে। আজিকালি কি হৈছে, আজিকালি পাৱাৰ টিলাৰ, মৰণা মৰা মেচিন ইত্যাদি আজিকালি মানুহে মৰণা মৰা কৃষি কাৰ্যসমূহ কৰে। সাধাৰণতে আমাৰ ঘৰত গৰু হালেই আমাৰ মৰণা মৰা হয়, কৃষি কাৰ্য কৰা হয়, আমি খেতি বাতি কৰোঁ গৰু হালেই। সেই গতিকে মই ভাবিলোঁ যে আজি মানুহটো গৰুৱে মৰণা মৰা আজিকালি দেখিবলৈ নোপোৱাই হৈছে। সেই গতিকে মই ভাবিলোঁ যে গৰু হালে মৰণা মৰা এটা ভিডিঅ'কে বনাই দিওঁ। আপোনালোকে ভিডিঅ'টি উপভোগ কৰক। মৰণা কেনেকৈ মৰা হয়, গৰুৱে কেনেকৈ মৰণা মৰা মজা কেনেকুৱা গৰু হালে, আপোনালোকে তাৰ ভিডিঅ'টো উপভোগ কৰক। যা যা মনত যা যা ৰঙা যা ঘূৰিয়া যা যা। এই ৰঙাটো কি হয় ই অকণমান হেৰি কৰে ভালেই, তাৰ ঠাণ্ডা বেলেগ, তাৰ অকল খেৰ খোৱা ঠাণ্ডা। সাধাৰণতে বন্ধু বান্ধৱী কি হয়, আমাৰ গৰু হালে মৰণা মাৰিলে তাৰ মৰণা মৰা মজাই সুকীয়া। সাধাৰণতে কি হয়, ঠাণ্ডা দিনত আপুনি ধৰক ৰাতিপুৱা সময়ত খুবেই ঠাণ্ডা লাগি থাকে, তেতিয়া আপুনি গৰু হালে যদি এতিয়া জুতি পেলাই আপুনি মৰণা এটা মাৰে, যেনে হ'লেও আপোনাৰ শৰীৰটোৰ লগতে ব্যায়ামৰ লেখীয়া হয়, ব্যায়াম চৰ্চা হয়, খোজ কঢ়া হয় ইত্যাদি কৰি এটা ব্যায়ামৰ লেখীয়া হয়। শৰীৰৰ কাৰণেও খুবেই ভাল, স্বাস্থ্যৰ কাৰণে খুবেই ভাল। সেই গতিকে কি হয়, গৰু হালে মৰণা মাৰিলে অলপ সময় লাগে, কিন্তু ইয়াৰ মজা সুকীয়া, খুবেই ভাল লাগে গৰু হালে মৰণা মাৰি। বন্ধু বান্ধৱীসকল কি হয়, আগতেতো মানুহেতো গৰুৱেতো চব কাম কৰিছিলে, গৰুৱে হাল বাইছিলে, গৰুৱে মৰণা মাৰিছিলে, আনকি গৰুৱে গাড়ীও টানিছিলে। জুই নে বস্তু পাতিসমূহ গৰুৱে গৰু গাড়ীতে নিয়া হৈছিলে। সাধাৰণতে গৰু হাল খুবেই মূল্যৱান আছিলে আমাৰ সমাজত, এতিয়াও মূল্যৱান গৰু আমাৰ কাৰণে। যা যা মদত যা 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 ৰঙা যা যা সুধিয়া যা এতিয়া মৰণা মৰা হয়। মৰণা আৰু আছেগৈ, আৰু 30-40টামান মৰণা মাৰি পেলাই আমাৰ বাকী আছে আৰু। যা বন্ধু বান্ধৱীসকল, সাধাৰণতে আমাৰ গাঁৱলীয়া সমাজত আপোনাৰ মৰণা মৰা, মাটি ৰোৱা, ধান অনা সেইবিলাক খুবেই আনন্দজনক কাম, কিয়নো সেইবিলাক কাম কৰোঁতে মনটো খুবেই ভাল লাগি থাকে, আনন্দ লাগি থাকে মনটো। কিয়নো এটা মৰণা মাৰিলে ধৰক আপোনাৰ ভাল লাগে, সময় লাগিলেও কষ্ট হয়, তাৰ স্বত্বেও ভাল লাগে। কষ্ট কৰি এতিয়া ধান মাৰিম, মৰণা মৰা হ'ব, মৰণা মৰাৰ পিছত আপোনাৰ ধানকেইটাতো পোৱা হ'ব, কষ্টৰ ফলটো পোৱা হয়। খেতি কৰা এটা সুকীয়া মজা আছে। বন্ধু বান্ধৱীসকল, আজি মৰণাটো ধান আমাৰ ইমানখিনিয়ে হৈলে, গৰু মৰণা ইমান ডাঙৰ মৰণা নহয়, যিহেতু ৰাতিপুৱা আজি বৰ ডাঙৰ মৰণা নেপেলালোঁ, আজি সৰুকৈ মৰণাটো পেলালোঁ। সেই গতিকে ইমানখিনি আজি ধান হৈলে, ধানখিনি চকীখিনি আজি ধান হৈলে, আজি হোৱা ধান এইখিনি।